গুড মৰ্ণিং সকলোকে। আশা কৰোঁ সকলোৰে ভালেই। আজি মই আপোনালোকক এটি ঔষধৰ কথা ক'ব লৈছোঁ, যিটো ঔষধ খাই মই ভাল পাইছোঁ। যিসকলৰ কিডনী ষ্ট'ন আছে, মানে পাথৰ যাৰ হৈছে, তেওঁলোকে এই দৰৱবিধ খাব পাৰে। এয়া দুপৰটেঙা পাত আৰু এয়া জমলা খুটি। বাকলি গুচাই টুকুৰা টুকুৰি কাটি ল'ব লাগিব। তাৰপিছত এইখিনি ভালদৰে ধুই লৈ এইখিনি তাল মিচিৰি ইয়াৰে আপোনাৰ 1 ঢাকনমান ল'ব লাগিব। তাৰপিছত গোটেইখিনি মিক্স কৰি ভালদৰে খুন্দি ল'ব। তাৰপিছত ইয়াৰ অলপ পানী দি দিব, আধা গিলাচমান হৈ যাব। তাৰপিছত ৰসটো আপোনালোকে ডেইলি খালী পেটত খাব লাগিব। ৰাতিপুৱা খালী পেটত যেতিয়া আপোনালোকে খাব, 15-20 দিনমান খাব লাগিব। তেতিয়া আপোনালোকৰ কিডনী ষ্ট'নৰ সমস্যা দূৰ হ'ব। এইটো বজাৰৰ পৰা আনিব লাগিব আপোনালোকে। 25 টকা ল'ব এইটো। একে ডাঙৰো পায়। এই দুপৰটেঙা পাত আপোনালোকে গাঁৱতে পাব, জমলা খুটি গাঁৱতে পায়। তো কাৰোবাৰ যদি কিডনী ষ্ট'ন আছে, খালে সম্পূৰ্ণভাৱে ভাল পাব। ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।